হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। আজি মই বনাবলৈ ওলাইছোঁ ভাপত সিজোৱা কণীৰ সৈতে মগজৰ এটা ৰেচিপি। এই ৰেচিপিটো মই নিজে ভাবি লোৱা এটা ৰেচিপি হয়। বহুতেই বেছি ভাল হৈছিল খাবলৈ। ইয়াৰ বাবে মই মগজখিনি 3 ঘণ্টামানৰ কাৰণে এনেদৰে পানীত তিয়াই থৈ দিছিলোঁ আৰু ভালদৰে ধুই পেলাই এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। ইয়াত মই অকণমান পানী দিছোঁ, 2 চামুচমান হ'ব। এয়া মোৰ মগজখিনি পিছা হৈ গৈছে। এতিয়া মই গোটেইখিনি এটা বাটিত উলিয়াই ল'ম। এতিয়া মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া ভালদৰে মিক্সিত পিহি ল'ম। এতিয়া মই 2টা মিডিয়াম সাইজৰ বিলাহী আৰু 4-5টা মান কাজু পানী অকণমান দি পেলাই সিজাই ল'ম। 4 মিনিটমান সিজাই লোৱাৰ পিছত এয়া মোৰ বিলাহী আৰু কাজুখিনি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ আকৌ মিক্সিত পিহি ল'ম। এয়া মোৰ মিক্সিত পিহা হৈ গ'ল বিলাহী আৰু কাজুৰ পেষ্টটো। তাৰপিছত মই 2টা ডিম এনেদৰে ভাঙি ল'লোঁ। তাৰপিছত ইয়াত মই অকণমান জালুকৰ গুড়ি দি দিছোঁ, আধা চামুচমান। তাৰপিছত মই ইয়াত কাটি লোৱা ধনিয়া দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। গোটেইখিনি সামগ্ৰী দি দিয়াৰ পিছত এতিয়া মই ডিমখিনি ভালদৰে ফেটি ল'লোঁ। এইখিনি মই ভাপত সিজাম, সেয়েহে মই এটা কেৰাহীত পানী অকণমান লৈ পেলাই এনেদৰে জালনা এখন দি দিলোঁ। আপোনালোকৰ যদি এই জালনাখন নাথাকে তেনেহ'লে বাতি এটাও ল'ব পাৰে। বাতি এটা উল্টা কৰি পেলাই টিফিন বাতিটো বহাই দিলেই হৈ যায়। এতিয়া মই এই টিফিন বাতিটো ভালদৰে বহাই দিলোঁ আৰু 7 মিনিটমান এনেদৰে ভাপত সিজিবলৈ থৈ দিম। এয়া 7 মিনিটমানৰ পিছত মই টিফিন বাতিটো উলিয়াই ল'লোঁ। আপোনালোকে ডিমখিনি হৈছে নাই চাবলৈ এখন চুৰি সুমুৱাই চাব পাৰে। তাৰপিছত টিফিন বাতিটোৰ পৰা ডিমটো এনেদৰে উলিয়াই ল'ব। আপোনালোকে টিফিন বাতিটোত অকণমান মিঠাতেল সানি ল'ব। মোৰ মিঠাতেল সানি লোৱা নহ'লে, সেইবাবে অকণমান তলত লাগি ধৰিলে। মিঠাতেল সানি ল'লে তলত লাগি নধৰে আৰু সোনকালে ভালকৈ এৰাই যায়। তাৰপিছত এনেদৰে পিচ পিচ কৰি কাটি ল'ব। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে পিচটো। এয়া মই আটাইখিনি পিচ এনেদৰে কাটি ল'লোঁ। এয়া ৰংটো বহুত ভাল হৈছে আৰু ভালকৈ সিজিছেও। এতিয়া মই কেৰাহী এটা পাতি পেলাই তেল অকণমান দি তেজপাত 2 খিলা দি দিলোঁ। তাৰপিছত ইয়াত মই পিহি লোৱা পিঁয়াজ আৰু জলকীয়াৰ পেষ্টটো দি দিলোঁ। তাৰপিছত ভালকৈ লৰাই ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেদৰে অকণমান ভাজি থাকিম। তাৰপিছত ইয়াত মই 1 চামুচ আদা নহৰু পেষ্টটো দি দিলোঁ। আদা নহৰু কেঁচা গোন্ধখিনি যোৱাৰ পিছতেই বিলাহী আৰু বাদামৰ পেষ্টটো ইয়াত দি দিলোঁ। তাৰপিছত আটাইখিনি ভালকৈ লৰাই ল'লোঁ। আটাইখিনি ভালকৈ লৰাই লোৱাৰ পিছত ইয়াত মই আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচতকৈ অকণমান কম হালধি গুড়ি, আৰু 1 চামুচ নিমখ দি দিলোঁ। তাৰপিছত আটাইখিনি ভালকৈ লৰাই ল'লোঁ। মছলাখিনি এনেদৰে 1 মিনিটমান ভাজি থাকিম। তাৰপিছত মই ঢাকন মাৰি ঢাকি থৈ দিম 2 মিনিটমানৰ কাৰণে। এয়া 2 মিনিটৰ পিছত মোৰ মছলাখিনিৰ পৰা তেল এৰা আৰম্ভ কৰিছে। এতিয়া মই ইয়াত মগজৰ পেষ্টটো দি দিম। মগজৰ পেষ্টটো দি দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই ল'ম। মগজখিনি ভালকৈ লৰাই লোৱাৰ পাছত ইয়াত মই এতিয়া চাহ খোৱা কাপৰে 1 কাপ পানী দি দিলোঁ। তাৰপিছত ভাপত সিজাই লোৱা কণী পিচখিনি ইয়াত এটা এটাকৈ দি দিলোঁ। আটাইখিনি দিয়াৰ পিছত এতিয়া মই এইখিনি 1 উতলমান আহিবলৈ এনেকৈ থৈ দিম। এয়া আমাৰ কাৰীখিনিৰ পৰা 1 উতল আহিলে। এতিয়া মই ইলাচি এটা খুন্দি পেলাই ইয়াত দি দিলোঁ। এয়া আমাৰ ভাপত সিজোৱা কণীৰ সৈতে
মগজৰ আঞ্জা একেবাৰে ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যন অতি সোনকালে পাই যায়। ধন্যবাদ।